Hey guys, welcome back to our channel and welcome back to another video. আজি হৈছে শুক্ৰবাৰ আৰু সময় হৈছে 7টা আৰু we are already late. আমি আজি যাবলৈ ওলাইছো মঙ্গলদৈ আৰু আপোনালোক সকলোকক বিহুৰ শুভেচ্ছা জনালো কি আপোনালোক সকলোকক বিহুৰ শুভেচ্ছা জনালো wish you all a happy বিহু আৰু আমি উলাবলৈ লৈছো অলৰেডি লেট সবে ৰেডি মা ৰেডি হোৱা নাই তেলকে মা মানে ৰাতিবা পূজা নিদিয়াকে নুলাই তো মা আগে আগে গৈ আছে এতিয়া ব্রিজৰ আগফালে দেখাই না পাইছা তো আমি আহি পালো মঙ্গলদৈ আৰু মামীয়ে খুন্দি আছে ঔটেঙা দি মাছ বনাব আৰু মামাই চলাই আছে মেচিনটো এটো কি বুলি কয় ঢেকি ন ঔটেঙাটো খুন্দি কেনে তাৰ পিছত মাছ টেঙা বনোৱা হ'ব আৰু এয়া আমাৰ বাবু আমাৰ দাদাৰ চকলেটটো চাও চকলেটটো ক'ত আৰু হি বন্দুক পাই পুৰা খুশ বা বন্দুক চলাই আছে আইতা মাইৰি তুহু কৰি হাই কমাবলে মুছলাপি ছয় সব ভয়েস ওভার কৰি দিম দেখলে এই হাঁহৰ মাংস এফালে আৰু আমাৰ ইফালে আৰু মা বেচেৰি যতে যায় ততে খালি ৰান্ধা আহি কেনে পুৰা ৰান্ধি আছে মা কি বনাইছে হাঁহৰ মাংস গাঁৱত আহিছো গাঁৱত হাঁহৰ মাংস বনাইছো সেই খৰিৰ চুলা দি বহুত টেষ্টি হয় কিন্তু খৰিৰ চুলা জুইত বনাই আছো খানা বেছি টেষ্টি হয় এইটোতো নিমখ দিয়া নাই না নাই চাগে অকণমান দিওঁ পিছত দেখিলে হ'ব না খাচী মাংসটো কালাৰ কি ধুনীয়া আছে না ডাঙৰ মা বনোৱাটো ভাল হে গাইজ আমি আহি পালো ঘৰত যোৱাকালি ৰাতিয়ে আহি পাইছো বাট এটা বেয়া খবৰ আছে বেয়া খবৰ মানে কি আমি যে মোবাইলটো লৈ গৈছিলো আমাৰ মহাপণ্ডিতে চাৰ্জাৰ ল'বলৈ পাহৰি গৈছিলে এক্সকিউজ মি যেটোৰ কাৰণে আমি ভালকে ব্লগ বনাবই নোৱাৰিলো কালি গাঁৱত গৈ কিনে ইমান ধুনীয়া ধুনীয়া কন্টেন্ট আছিলে কিন্তু একোই বনাব পৰা নাই পণ্ডিতে চাৰ্জাৰ ল'বলৈ পাহৰি গৈছে আৰু তাতে কত চিটাই চাৰ্জাৰ পোৱা নাই আমি তো ভাবিলো যে গাঁৱৰ পৰা যি বস্তু দি পঠাইছে আমাক ঘৰত পা মাই আৰু সবে মাহী আৰু মামাহঁতে সবে তো সেইবিলাক কি আনিছো আমি সেইবিলাক দেখাম ৰেডি
কেনেকৈ খোলে এইটো মইতো আজি প্ৰথমবাৰ দেখা পাই আছিলোঁ এইটো আনি দিলে খুলি ল'ব তাৰপিছত ভিতৰত কেনেকৈ চাওঁ ভিতৰত ভাত ভৰাই আছে নেকি ভাত আৰু কি দিয়ে এইটো বৰা চাউল ৱাও তুমি মোৰ এই চাকুটি দি ইগলাক কৰি আছা ৰবা 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 পেলাই দিম চাকু পাকু বেং নতুন কিনি আনিছো মই মোৰ কামৰ কাৰণে আৰু ইহঁতে এইবিলাক কাটি কিনে অৱস্থা নাই কৰি আছে ধাৰে নোহোৱা হৈ থাকিব গাড়ী চাকুটো খং উঠি আছে মোৰ কি আকৌ দেখো দেখো এই চাওঁ হয় না কিমানে মাংস বনাই খাই বাকচোন গোটেই হাতৰ কলা মলা চব লগাই আছে পিঠা দিছা নাই লাগা তুমি অলপ নালাগে এইটোত কি দিছে মানে এইটো একো লেতেৰা নাই না এইটোত কি দিছে বৰা চাউল আৰু পানী আৰু একো নাই এইখিনি ৰৈ গ'ল দেখোন লছ হৈ যাব 20 টকা লছ কৰিলে তো এইফালে আলু বিলাক এইবিলাক কালি আমি ঘৰৰ পৰা আনিছো দিয়া আলু আৰু এইফালে এইটো কি কয় পিয়াজৰ পাত নেকি কি এক মিনিট কি স্প্ৰিং অনিয়ন এই স্প্ৰিং অনিয়ন ঘৰৰ হয় স্প্ৰিং অনিয়ন তো এইফালে ঔটেঙাও আনিছে ঔটেঙা দেখোন পোকে ধৰিছে এইটো হা ঔটেঙা এইটো পুৰা পকিছে খালি চব জাগাৰ পৰা খালি বস্তুৱে উঠাইছো কালি পিঠা লাৰু চব তো এইফালে আনা হৈছে মৌচম্বী এইটোও ঘৰৰে হয় মৌচম্বী মিঠাই পুৰা একদম এই মৌচম্বী ইমান ধুনীয়া লগতে আছে এইটো ঘৰৰে হেৰি কি হয় এইটো দৈ হয় আৰু ইয়াতে আমাক দিছে লাই শাক নিজে উঠাই কিনে আমি আনা লাই শাক আৰু এইফালে আছে এইটো কি চাউল এইটো বৰা চাউল এইটো জহা চাউলৰ স্মেলো বহুত ধুনীয়া হৈ আছে নতুন জহা চাউল এইটো কি এইটো নৰ্মেল চাউল এনে দিছে নতুন চাউল আৰু এইফালে তাই য'তে য'তে গৈছে চব টপলা বান্ধিছে তাই পিঠা খালি পিঠা লাৰু এইবিলাক লৈ আৰু এতিয়া আমি ইটো এটা প্লেটিং কৰি আছো আমাৰ ঘৰৰ তলত যে চিকিউৰিটিটো আছে তাক কোনেও একো নিদিয়ে বোলে বেচাৰাটো তো তাৰ কাৰণে অলপ আমি এটা এৰেঞ্জমেণ্ট কৰি কিনে লৈ যাওঁ আৰু মায়ে এইফালে কি কৰি আছে মায়েতো কালি পুৰা ফূৰ্তি কৰিছে এইটো গুৰ বনাই আছো চুঙা পিঠাৰ লগত খাম আৰু অলপ লাডু বনাম অ'কে এইয়া চুঙা পিঠা এইটো প্লেট ৰেডি কৰি লৈছো কি নাম আছিলে দাদাজনৰ ৰতন দাদা ব'লা দি থৈ আহো ব'লা উস্তাদি বাহুবলী একেবাৰে ভালকে লোৱা চৰকাৰে এৰি থৈ গৈছে মোক চি কটা কি ফাল্টু দেখো আৰু তাই যেতিয়াৰ পৰা ঘৰৰ পৰা আহিছে তেতিয়াৰ পৰা খায়ে আছে কি দি খাই আছা দুইটাই মিলি খাব মাও লৈছে এইফালে তাই লৈছে তাইতো খানা ষ্টাৰ্ট ৰখিবই নোৱাৰে এইফালে মায়ে বনাই আছে কি মুড়ি লাৰু এইটো মুড়ি আৰু গুড় দি কেনে কিবা লাৰু বনাব আগতে খাই লওক ভোক লগা নাই তুলিছে ফটো বেয়া ফটোগ্ৰাফাৰ হৈছে কালি তো এইফালে মায়ে বনাই আছে পিঠা পাতি পিঠা এইটো দি দিলে চাউলৰ গুড়ি বেটাৰ এইটো হৈ গ'ল জহা চাউলৰ গুড়ি আৰু এইটোত ষ্টাফিং দিব ষ্টাফিংটো দেখাই দিয়ক মই এইটো গাখীৰ আৰু ক্ষীৰ বনাইছে মানে গাখীৰটো শুকাই কেনে গাখীৰ দিয়ে আৰু কি দিয়ে এইটোত গুড়ি তাহলে অলরেডি বনাইছে এটা দিয়কচোন খাও ঠান্ডা চাই তো আমি খাও